এই বেগখন মই কিয় লৈছোঁ জানেনে? তাৰমানে যিহেতু মোৰ বেবী এটা আছে, আমাৰ মানে ইয়াতে অংগনবাড়ীত মানে কিবাকিবি বস্তু দিয়ে মানে বেবীক। চ' মই এতিয়া সেই বেবী বস্তু আনিব গৈ আছোঁ। কি দিয়ে মই আপোনালোকক দেখাম বলক। মা হোৱা কিমান ফাইদা। স্কুলখন বেছি দূৰ নহয়, এই ওচৰতে। মোক ফোন কৰিছে যে আহা, তাকে মই গৈ আছোঁ এতিয়া। তাতে কি দিয়ে মই দেখাম বাৰু। বাইদেউগৰাকীয়ে মানে মোক ঘৰতে মাতি দিলে, মানে মোক ক'লে যে ইয়াতে আহা, এইটো আমাৰ ঘৰ ইয়াতে। ভালেই হ'ল। চাইন ক'ত মাৰিম? ইয়াত দিয়া। এয়া কি চাউল? চাউল দেই এয়া। এইটো মটৰ আৰু দালি। তাৰপিছত এয়া বিস্কুট। বিস্কুটটো ভগোৱা নহয় বাৰু, দিছোঁ আৰু বেছিকৈ আছে। তাৰপিছত চুজি পেকেটটো দেখাই দিব ইয়াতে। এয়া চুজি এইটো মোৰ টোপোলা দাঙিব পাৰিম নে? দাঙিব পাৰিবা নেকি? নাই নাজানো। তুমিহে জানা। এইটো মোৰ টোপোলা পাৰিম? পাৰিবা। বাই বাই। ৰ'বা মোক ফটো মাৰিব। ফটো লাগিব নহয়, ফটো লাগিব দিয়ক, মাৰক। ভাৰী হৈ গৈছে একদম বহুত। ভালে হ'ল স্কুল যাব লগা নহ'ল, ইয়াতে দি দিলে। বিস্কুট, দালি, চাউলত দি দিছে, জোকাৰি দিব। মটৰ, চুজি। চাউলখিনি চাওঁ। চাউল কিন্তু মেলি দেখোন দালি দিলে উলিয়াব ৰ'বা। এই চাউলখিনি ধুনীয়া, এয়া বেয়া নহয়। ঘৰত বেবী থাকিলে কিমান লাভ হয় আমাৰ, দেখিছে? এইবিলাক বস্তু দিছে, দিয়ে থাকে বাৰু। আহিছে ইমানে আছিল বাই।